নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছো। আসাম পুলিচৰ এছআই আজিৰ এক্সাম কেনেকুৱা আছিল আৰু কাট অফ কিমান হ'ব পাৰে এই সম্পৰ্কে আজি আমি ভিডিঅ'ত আলোচনা কৰিম। যদি আপোনালোকে আসাম পুলিচৰ এছআই আজি এক্সাম দিছিল আৰু তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে ভালদৰে মন দি চাই যাতে। আৰু যদি আমাৰ অফিচিয়েল ফেচবুক পেজটো এতিয়া আপোনালোকে লাইক কৰা নাই, অনুগ্ৰহ কৰি আমাৰ অফিচিয়েল ফেচবুক পেজটো লাইক কৰিব। অফিচিয়েল ফেচবুক পেজটোৰ নাম হৈছে জব মিল আসাম আৰু ইয়াৰ লিংক আমি এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। তাৰ পৰা গৈ আপোনালোকে ডাউনলোড পেজটো ফ'ল' কৰি ল'ব পাৰে যাতে ফেচবুকৰ পৰা আপোনালোকে আমাৰ লগত জড়িত হৈ থাকিব পাৰে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ নাম হৈছে শ্ৰী অংকুৰ শৰ্মা আৰু আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল জব মিল আসাম, য'ত অসম তথা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন চাকৰিৰ লগতে চাকৰি সম্পৰ্কীয় বিভিন্ন তথ্য পাতি আৰু প্ৰয়োজনীয় প্ৰশ্নাকাকতসমূহ আলোচনা কৰা হয়। যদিহে আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোলৈ ভিজিট কৰিছে, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষৰ নটিফিকেশ্যনৰ বেল বাটনটো প্ৰেছ কৰি অল কৰি ৰাখিবলৈ নাপাহৰিব যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যনে আপোনালোকে লাভ কৰিব পাৰে। লগতে যদি ভিডিঅ'টো চাই ভাল পায় নিশ্চয় ভিডিঅ'টো লাইক কৰক আৰু আপোনালোকৰ বন্ধু-বান্ধৱী তথা সম্বন্ধীয় মানুহৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে তেওঁলোকে ভিডিঅ'ৰ পৰা উপকৃত হ'ব পাৰে। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আসাম পুলিচৰ এছআই ৰিটেন এক্সামিনেশ্যন অনুষ্ঠিত হৈ গ'ল, অৰ্থাৎ আজি 22 নৱেম্বৰ তাৰিখে অসমৰ বিভিন্ন জিলাত এই এছআই এক্সাম অনুষ্ঠিত হৈ যায় আৰু এই এছআই এক্সামৰ কুৱেশ্যন পেপাৰ কেনেকুৱা ধৰণৰ আছিল। যদিহে আপোনালোকে পৰীক্ষাত বহিছিল নিশ্চয় আপোনালোকে সকলোৱে কুৱেশ্যন পেপাৰখন এটেম্প কৰিছে, যিহেতু সকলোৱে গম পায়। আৰু যিসকলে পৰীক্ষা দিয়া নাই তেওঁলোকক যদি জানিব বিচাৰিছে তেওঁলোকক জ্ঞাতাৰ্থে ক'ব বিচাৰিছোঁ, আজি কুৱেশ্যন পেপাৰখন বেছিভাগে আছিল হিষ্ট্ৰী ৰিলেটেড কুৱেশ্যন। আমি যিখন পেপাৰ লিক হৈছিল সেই পেপাৰখনটো আমি দেখা পাইছিলোঁ যে বিভিন্ন ধৰণৰ বেছিভাগ কুৱেশ্যনে জিকে আছিল আৰু আসাম হিষ্ট্ৰীৰ পৰা আহিছিল। এইটো কথা মই ইতিমধ্যে আপোনালোকক কৈছিলোঁ আগন্তুক এটা পৰৱৰ্তী ভিডিঅ'ত, যিটো ভিডিঅ'ত মই কৈছিলোঁ যে এছআইৰ কাৰণে আপোনালোকে কেনেকৈ প্ৰিপেয়াৰ হ'ব তাৰ ওপৰত মই এটা টপিক বনাইছিলোঁ। তেতিয়াই কৈছিলোঁ যে অসম জিকে বা অসম হিষ্ট্ৰীৰ ওপৰত বেছিভাগ কুৱেশ্যন থাকিব আৰু আজিও আমি কুৱেশ্যন পেপাৰ দেখা পালোঁ অসম হিষ্ট্ৰীৰ ওপৰত অত্যাধিক কুৱেশ্যন আহিছে। তাৰোপৰিও বেছিভাগ হিষ্ট্ৰী কুৱেশ্যন বেছি আছে, অসম হিষ্ট্ৰী বুলিয়ে নহয় বেলেগ হিষ্ট্ৰী কুৱেশ্যনো আছে, যেনে পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল, মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল বা কেতিয়া কোনটো চনত অহা নাছিল, এনেকুৱা ধৰণৰ কিছু কুৱেশ্যন আমি হোৱা দেখা পাইছিলোঁ। কিয়নো পৰীক্ষা মই যিহেতু দিয়া নাছিলোঁ, মোৰ যিসমূহ ছাবস্ক্ৰাইবাৰ আছে বা আপোনালোকৰ ভিউৱাৰ্ছ আছে, ভিউৱাৰ্ছসকলে আমাক যি অৱগত কৰিছে আমি আৰু পৰীক্ষা চেণ্টাৰ মুখত যি থাকি মানে তেওঁলোকৰ এক্সপিৰিয়েঞ্চ লৈছিলোঁ তাৰ ওপৰত ভিত্তি কৰি আজি ভিডিঅ'টো বনাইছোঁ। চ' যদিহে আপোনালোকে এক্সাম দিছিল, যিসমূহ কুৱেশ্যন মনত আছে অনুগ্ৰহ কৰি কমেণ্ট বক্সত এই ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰক যাতে আমি পৰৱৰ্তী সময়ত ইয়াৰ এনচাৰ কিসমূহ ডিছকাছ কৰিব পাৰোঁ, যাতে আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নাথাকে বা আপোনালোকে কিমান নম্বৰ পাব তাৰ ওপৰত এটা সঠিক ধাৰণা লাভ কৰিব পাৰোঁ। কিন্তু আমি কুৱেশ্যন পেপাৰখন আজি এটা বস্তু দেখা পাইছিলোঁ মানে যি শুনিছোঁ তাৰ মতে ইংলিছ গ্ৰামাৰ কুৱেশ্যন নাছিল বুলি ক'লেও বেয়া নহয়, অৰ্থাৎ ইংলিছ গ্ৰামাৰবিহীন এখন পৰীক্ষা এক্সাম অনুষ্ঠিত হৈছিল বুলি দুই এজনে কমেণ্ট কৰিছিল। আপোনালোকে নিশ্চয় জনাব ইংলিছ গ্ৰামাৰ ওপৰত কুৱেশ্যন আহিছিল নে নাই অহা। আমি যি গম পাইছোঁ ইংলিছৰ গ্ৰামাৰ ওপৰত কুৱেশ্যন অহা নাছিল, বেছিভাগ অত্যাধিক কুৱেশ্যনেই আহিছিল আপোনাৰ আসাম জিকে বা ইণ্ডিয়ান জিকেৰ ওপৰত, আৰু হিষ্ট্ৰী কুৱেশ্যন বেছিভাগ আছিল বুলি কোৱা হৈছে। তাৰোপৰিও আপোনালোকৰ অংক আৰু নিউমেৰিকেল এবিলিটি অৰ্থাৎ মিক্সিং ছিৰিজৰ অংক আহিছিল বা অমিল সংখ্যাটো বাছি উলিয়াবলৈ দিছিলোঁ, অমিল ছিৰিজ দিছিল। তেনেদৰে আমি কিছু কুৱেশ্যন লাভ কৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আমি সকলো ডিছকাছ কৰিবলৈ চেষ্টা কৰিম মিলাই। চ' যদিহে আপোনালোকৰ ওচৰত অনুগ্ৰহ কৰি কমেণ্ট বক্সত কমেণ্ট কৰক ভিডিঅ' যদি আপোনালোকে এক্সাম দিছিল, আপোনালোকৰ কুৱেশ্যনসমূহ যি মনত আছে সেই কুৱেশ্যনসমূহ অনুগ্ৰহ কৰি কমেণ্ট বক্সত কমেণ্ট কৰক যাতে আমি আমাৰ ওচৰত থকা কুৱেশ্যনখিনি আৰু আপোনালোকৰ পৰা লাভ কৰা কুৱেশ্যনখিনি মিলাই অৰ্থাৎ কাইলৈ 23 নৱেম্বৰ তাৰিখে এটা ভিডিঅ' প্ৰস্তুত কৰিব পাৰোঁ। সেই হেতুকে চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আপোনালোকে আমাৰ ভিডিঅ'সমূহ লাভ কৰিব পাৰে। এতিয়া আহোঁ কাট অফলৈ। চ' কাট অফলৈ অহাৰ পূৰ্বে কুৱেশ্যনখন যদি মোৰ হিচাপত সোধা হয়, মই যিমান দূৰ গম পাইছোঁ কুৱেশ্যন পেপাৰখন মধ্যমীয়া আছিল বুলি আমি ক'ব পাৰোঁ, যিহেতু জিকে কুৱেশ্যনখিনি হিষ্ট্ৰী আছিল। চ' একেবাৰে উজু নহয় একেবাৰে টানো নহয়, মধ্যমীয়া আছিল পেপাৰখন আমি ক'ব পাৰোঁ। আৰু এতিয়া কাট অফলৈ আহোঁ। যিহেতু পষ্টৰ সংখ্যা 600তকৈ কম, সেই হেতুকে জেনেৰেল কেণ্ডিডেটসমূহৰ কাৰণে কাট অফ হ'ব পাৰে 80+। ইতিমধ্যে মই যোৱাবাৰ পৰীক্ষাৰ সময়টো কথা কৈছিলোঁ, এইবাৰো মই কওঁ কাৰণ এইবাৰ কুৱেশ্যন পেপাৰখন চাই কৈছোঁ। কুৱেশ্যন পেপাৰখন চাই যিহেতু উজু কুৱেশ্যনখন মধ্যমীয়া ছিৰিজৰ আছিল, চ' পষ্টৰ সংখ্যা কম হোৱা হেতুকে 80+ ইয়াৰ জেনেৰেল কেণ্ডিডেটসমূহৰ কাৰণে যাব কাট অফ নিশ্চয়। যদি আপোনালোকে জেনেৰেল কেণ্ডিডেট হয় তেতিয়াহ'লে 80 পাব নে নাপায় সেইটো কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। চ' চাওঁ নেক্সট কেটেগৰী কি আছে, OBC সকলৰ কাৰণে কিমান যাব। OBC সকলে 75+ হ'ব পাৰে কাৰণ পষ্টৰ সংখ্যা কম। আকৌ কৈছোঁ পষ্টৰ সংখ্যা কম, বহুতে ক'ব ইমান নাযায় কাৰণ যোৱা বছৰ 2016ত বহুত কাট অফ কম আছিল। 16 আৰু আজি 20 মাজত ডিফাৰেঞ্চ আছে কাৰণ 4 বছৰ ডিফাৰেঞ্চ। চ' কাট অফটো বৃদ্ধি হোৱা যথেষ্ট পৰিমাণে আশা আছে, কিয়নো কম্পিটিশ্যনো বৃদ্ধি পাইছে আৰু যথেষ্ট সংখ্যক ল'ৰা ছোৱালীয়ে কিয়নো
প্ৰায় 92,000 কেণ্ডিডেটে ইয়াৰ কাৰণে এপ্লাই কৰিছিল আৰু আজি কিমান কেণ্ডিডেট ইয়াৰ কাৰণে এপিয়াৰ হৈছে সেই সম্পৰ্কে এতিয়াও নটিফিকেশ্যন আহি পৰা নাই অফিচিয়েলভাৱে যদি অফিচিয়েলভাৱে আহি পায় আমি আপোনালোকক অৱগত কৰিম নেক্সট হৈছে ST আৰু SC তেওঁলোকৰ কাৰণে 70+ যাব লাগে অৰ্থাৎ আপুনি যদি জেনেৰেল কেণ্ডিডেট হয় তেতিয়া ধৰি লওক 80+ লাগিব আপোনাক পাছ কৰিবলৈ আৰু OBC সকলৰ কাৰণে 75+ আৰু ST SC সকলৰ কাৰণে 70+ আপোনালোকক দৰকাৰ হ'ব যেটো পৰীক্ষা প্ৰশ্নখন মধ্যমীয়া আছিল সো অনুগ্ৰহ কৰি আপোনাৰ বহুমূল্য মন্তব্যসমূহ আগবঢ়াব আৰু কোৱেশ্চনসমূহ যদি মনত আছে অনুগ্ৰহ কৰি কমেন্ট বক্সত কমেন্ট কৰক যাতে আমি কাইলৈ ভিডিঅ'ত ডিসকাস কৰিব পাৰো আমাৰ ওচৰত থকা কোৱেশ্চনখিনি আৰু আপোনালোকৰ লাভ কৰা কোৱেশ্চনবিলাক মিলাই যাতে আপোনালোকৰ ইয়াৰ সুবিধা হয় আৰু যদি অফিচিয়েল এনসাৰ কি আউট হয় অফিচিয়েল এনসাৰ কি আউট হ'ব বুলি আমি শুনিছো যদি অফিচিয়েল এনসাৰ কি আউট হয় অতি সোনকালে আউট হ'ব বুলি আমি শুনিছো কেইদিনৰ ভিতৰত প্ৰকাশ পায় তাৰ ওপৰত আমি ভিত্তি কৰিব আৰু আপোনালোকক আমি নিশ্চয় জনাম হেতুকে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষৰ নটিফিকেশনৰ বেল বাটনটো প্ৰেছ কৰক আৰু অল কৰি ৰাখক যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশন আপোনালোকে পোনপ্ৰথমে লাভ কৰিব পাৰে ধন্যবাদ জয় অসম